নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম ক্লাছ 12ৰ সাহিত্য সৌৰভৰ আনন্দৰাম বৰুৱা পাঠটোৰ কিছুমান শ্বৰ্ট কুৱেশ্যনৰ বিষয়ে। তেনেহ'লে বন্ধুসকল, তোমালোকে যদি লিখা তেনেহ'লে নিজৰ নিজৰ বহি উলিয়াই লোৱা আৰু নোট কৰি যাবা। ক. উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে শিক্ষা সমাপন কৰি কোনখন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিবলৈ গৈছিল? যে শিক্ষানুষ্ঠানখনৰ নাম আছিল গুৱাহাটী কমলদেৱ হাইস্কুল আৰু সেইখনত তেওঁ শিক্ষকতা কৰিবলৈ লৈছিল। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদন কৰা বৃহৎ কলেবৰ গ্ৰন্থখনৰ নাম কি? উত্তৰ কথা গুৰু চৰিত্ৰ। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি কোনগৰাকী পণ্ডিতে বিস্ময় মানিছিল? অথবা আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প বিস্ময়ভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা। মেক্স মুলাৰ। আনন্দৰাম বৰুৱাৰ শীৰ্ষক পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰবস্তু কি? যে আনন্দৰাম বৰুৱা শীৰ্ষক পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰবস্তু হ'ল জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তিয়েই পূজনীয়। আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা ক'ত উল্লেখ কৰিছে? আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? এই দুইটা প্ৰশ্ন একেই। উত্তৰ আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা মহাবীৰ চৰিত্ৰ গ্ৰন্থখনত উল্লেখ কৰিছে। প্ৰথম আনন্দৰামে ল'ৰা কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি? অমৰ কোষ। এইখন এখন শব্দ অৰ্থ থকা কিতাপ। দ্বিতীয় আনন্দৰাম বৰুৱাই জন্মগ্ৰহণ কৰা গাঁওখনৰ নাম কি? উত্তৰ গুৱাহাটীৰ ৰাজাদুৱাৰ। অৰ্থ লিখা। উপৰিস্থসকল বা প্ৰকৃষ্ট, অনিয়া অনি শব্দ অৰ্থ যে উপৰিস্থসকল হৈছে জ্যেষ্ঠসকল, প্ৰকৃষ্ট উত্তম বা শ্ৰেষ্ঠ, অনিয়া অনি পৰস্পৰে দায়িত্ব অস্বীকাৰ কৰা, আৰু ক্ষণ জন্মা অতি শুভ সময়ত জন্ম হোৱা বা ভাগ্যৱান। কিহৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব? উত্তৰ মূল্যৱান সংস্কৃত গ্ৰন্থৰ বাবে আনন্দৰাম বৰুৱা সদায় পূজনীয় হৈ থাকিব। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল? ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। আনন্দৰাম বৰুৱাই কোনখন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল? উত্তৰ আনন্দৰাম বৰুৱাই কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা 1869 চনত আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। আন অসমীয়াৰ দৰে আনন্দৰামে কি খাই ডাঙৰ দীঘল হৈছিল? সেইটো অতি সাধাৰণ কুৱেশ্যন, যিহেতু আমাৰ যিবিলাক গাঁৱৰ মানুহ আছে সেইখিনি গোটেইখিনিয়ে এই বস্তুবোৰ খায়ে ডাঙৰ দীঘল হয়। যেনে উত্তৰ হৈছে অসমীয়াৰ দৰে আনন্দৰামে খাৰপাত, কল কুঁহিয়াৰকে খাই ডাঙৰ দীঘল হৈছিল। আনন্দৰামে কামৰূপৰ ভাওনাৰ কথা ক'ত উল্লেখ কৰিছে? এইটো ডাবল কুৱেশ্যন হৈছে। নেক্সটটো আমি চাই লওঁ যে কিহৰ ওপৰত আনন্দৰামে অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল? আনন্দৰাম বৰুৱা সদায় একাগ্ৰ আছিল আৰু একাগ্ৰতাৰ গুণতে আনন্দৰাম বৰুৱা অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। 19 শতিকাত অসমৰ পৰা বাংলাদেশলৈ যাবলৈ মানুহে কিয় ভয় কৰিছিল? দুৰ্গম পথ হোৱা বাবে 19 শতিকাত অসমৰ পৰা বাংলাদেশলৈ যাবলৈ মানুহে ভয় কৰিছিল। যিহেতু সেই সময়ত যিকোনো ধৰণৰ যাতায়াতৰ ভাল সুবিধা নাছিল আৰু বহুত দূৰ যি আছিল, আগৰ ৰেলৰ যিবিলাক গতিবেগ আছিল সেইটোতো আজিৰ দিনৰ নিচিনাই ইমান স্পীড নাছিল, আৰু সেইবোৰৰ বাবে সেই আমাৰ ইয়াৰ পৰা যদি আমি বংগদেশলৈ যাবলগীয়া হৈছিল যথেষ্ট সময় লাগিছিল, আৰু তাৰ বাবে মানুহে সেই সময়ত যাবলৈ ভয় কৰিছিল। আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? উত্তৰ আনন্দৰাম বৰুৱাৰ জন্ম 1850 চনৰ 21 মে তাৰিখে উত্তৰ গুৱাহাটীৰ ৰাজাদুৱাৰত হৈছিল। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? যে আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। তেওঁৰ মতে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। যে ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল? যে ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল। যিহেতু আনন্দৰাম বৰুৱাৰ সময়ত মানুহে বংগদেশলৈ যাবলৈ ভয় খাইছিল বা পথ দুৰ্গম হোৱাৰ বাবে যাব নোৱাৰিছিল, কিন্তু সেইখিনি সময়ত আনন্দৰাম বৰুৱাই কি কৰিছে, এই আমাৰ ইয়াৰ যি ভাৰতবৰ্ষত শিক্ষা শেষ কৰি ইউৰোপলৈও শিক্ষা লাভ কৰিবৰ বাবে গৈছিল। আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে কেনেধৰণে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল? উত্তৰ যে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ আনন্দৰাম বৰুৱাই বিশেষ গৌৰৱ অনুভৱ কৰিছিল।
আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যে আনন্দৰাম বৰুৱা কৰ্মত এনে একনিষ্ঠভাৱে লিপ্ত আছিল যে জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। তেওঁ যি শিক্ষা লৈছিল সেই যি ধ্যান আছিল পঢ়া শুনাৰ প্ৰতি যি ধাৰণা আছিল সেই ধাৰণাত তেওঁ ইমান মনস্থ বা ইমান ধ্যান আছিল যে তেওঁ এই বাকী যিবোৰ আমাৰ বিয়া বাৰু এইবোৰলৈ তেওঁৰ কোনো মনেই নাছিল। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি কোন পণ্ডিত বিস্ময় মানিছিল? এইটোতো কুৱেশ্যন ডাবল হৈ গৈছে। মেক্স মুলাৰ। আনন্দৰাম বৰুৱাৰ কাম আৰু কথাগুৰু চৰিত্ৰ কোনে সম্পাদন কৰিছিল? উত্তৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে গুৰু চৰিত্ৰ সম্পাদন কৰিছিল। ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমজন অসমীয়া কোন? এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ইয়াত নাহিলেও যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম দিবৰ বাবে এইবিলাক কুৱেশ্যন অহা যায় দেখা যায়। তো এইটো হৈছে যে ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমজন অসমীয়া হ'ল আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই কিহৰ চৰ্চা কৰিছিল? যে আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা আৰু সাহিত্য চৰ্চা কৰিছিল। মানুহৰ সাৰ বস্তু কি? মানুহৰ সাৰ বস্তু হৈছে জ্ঞান। আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থ সম্পাদন কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ গ্ৰন্থ দুখনৰ নাম লিখা। 1 নম্বৰ হৈছে ভক্তি বিবেক আৰু কথা সাহিত্য। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি কোন স্থানত অনুষ্ঠিত হৈছিল? উপেন্দ্ৰ লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি 1970 চনৰ ধিঙত অনুষ্ঠিত হৈছিল। 37 আছিল দেই, 37 নম্বৰ আছিল এখন। যে আনন্দৰাম বৰুৱাই কিহে মহৎ আৰু অমৰ কৰি তুলিছে? জ্ঞান চৰ্চাই আনন্দৰাম বৰুৱাক মহৎ আৰু অমৰ কৰি তুলিছে। তো বন্ধুসকল আজিলৈ ইমানেই। আমি আজি যিহেতু আনন্দৰাম বৰুৱাত যিখিনি শ্বৰ্ট কুৱেশ্যন আছিল প্ৰায় গোটেইখিনিয়েই নহ'লেও যিমানখিনি পাৰিছোঁ সেইখিনি তোমালোকক গোটাই বা তাৰ পৰা যিখিনি মই বুজিছোঁ সেই বুজাৰ পৰা যেনেকুৱা ধৰণৰ আহিব পাৰে বুলি ভাবিছোঁ সেই কুৱেশ্যনখিনিকে মই ইয়াত তোমালোকক লগত শ্বেয়াৰ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু মোৰ এই চেনেলটো যাতে এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিব পাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। নমস্কাৰ।